এমপ্লয়ীসকলে 2 মাহ হৈ গ'ল দৰমহা পোৱা নাই তেখেতসকলৰ পৰা কথা সেইটো কিমান সত্য আৰু কি ক'ব সেইটো 1 মাহ 2 মাহ এসপ্তাহ 2 সপ্তাহ সব চৰকাৰৰ মাজত দিনতে হয় এই কংগ্ৰেছৰ আমোলতো 6 মাহ 7 মাহ এই এনচিএলত বছৰ পাৰে হৈ গ'ল ইয়াত বছৰ নোপোৱা আছে নেকি কিবা এটা কাৰণত ধৰক 1 মাহ দেৰি হ'ল বা এসপ্তাহ 2 সপ্তাহ দেৰি হ'ল এইটো সব জায়গাতে ঘটে টেকনিক্যাল প্ৰব্লেম থাকিব পাৰে অকল কাৰ্বি আংলং বুলি নহয় অল ওভাৰ ইণ্ডিয়া সব ষ্টেটত থাকিব পাৰে আচ্ছা এই অপজিশন পাৰ্টি মানে যেতিয়া প্ৰেছ মিট দিয়ে স্যাৰ এটা মানে এটা কথা উত্থাপন কৰে যে যিখিনি সিএম ছাৰৰ লগত মানে টাৰ্মছত আছে সেইখিনি এই বাট পথ হওক বা আপোনাৰ এতিয়া চলাৰ প্ৰজেক্টৰ যিটো কথা আপোনালোকে উত্থাপন কৰিছে সেই চলাৰ প্ৰজেক্টত তেখেতসকলৰ নামখিনি অন্তৰ্ভুক্ত কৰা হৈছে বুলি মানে বিশেষকৈ মানে এইটো অপজিশন পাৰ্টিখিনি মানে উত্থাপন কৰিছে কথাটো যেতিয়া প্ৰেছ মিট দিয়ে তেতিয়া সেই কথাটো উত্থাপন কৰে আৰু বাট পথখিনিয়ে তেনেকুৱা মানে যে যিখিনি মানে বিজেপি চৰকাৰৰ প্ৰফিট আছে যেটো বাটপথ বনালে বিজেপি চৰকাৰ প্ৰফিট হ'ব সেই বাটপথখিনিয়ে বনাই বুলি মানে অপজিশন পাৰ্টিয়ে যেতিয়া প্ৰেছ মিট দিয়ে সেই কথাখিনি ভগৱানে উত্থাপন কৰে যুক্তি কি এইটো বেছলেছ কোনো যুক্তি নাই আপুনি মানে আপোনাক অনুমতি মই কৈছো যিকোনো কাম কৰাৰ আগত টেন্ডাৰ কল কৰে তাত টেন্ডাৰ কল কৰাৰ আগত নোটিফাই কৰে নোটিছ দিয়ে accordingly contractors those who are interested registered contractors they can submit tender as per rule আপনার যদি রেজিস্ট্রেশন নাই আপনি যদি টেন্ডার নিদিয়ে আপনি কেনে কাম পাব আৰু যিটো মাটি পটাৰ কথা কৈছে তাতো গাঁৱৰ তাৰ লোকেল মানুহবিলাকে পাতা পাব ডিফুত গৈ পেলাই তেখেতে ক'লে বৰজানৰ মান নহয় তাততো তেখেতৰ পতা নাই মোৰ তাত লোকেল এমএছএ আছিলে আজি 89 পৰা 7 বছৰ মোৰ এই দুখন মাটি আছিলে মই মাইনে সমান কৰোঁ 7 বছৰ মই এমএছএ আছিলোঁ 7 বছৰ মই ইয়ে মাটি এই দুখন মাটি এক কোঠামান মাটি মোৰ নামত যদি আছে মোৰ ফেমিলিৰ নামত যদি আছে মোৰ বাচ্চাবিলাকৰ নামত যদি আছে তার মাটি পাতা পাব তার রাইটে যিসকল মানে ইলিগেল এনক্রোচার্স আছে উইল ইভিক্ট দেম কাউন্সিল উইল ইভিক্ট দেম কাউন্সিলে ইভিক্ট করব আমি দেখেছি তো কোনোবা জুই জ্বলাইছে কোনোবা ইলিগেলি এনক্রোচ কৰিছে দেট উইল নট টলারেট আমি হয়তো হইজ নকৰোঁ ডক্টর কুলিরাম রহমান সাহেব এইটো হইজ নকৰোঁ আপোনালোকে দেখিছে বহুত জেগাত ইভিকশন কৰিছে দুদুকুলনি ইফালে লংকাই যান আৰু বহু জায়গাত ইলেকশন কৰিছে আৰু স্কিমটো অকল বিজেপি গাঁৱৰহে কৰিব সেইটো নহয় এনেকুৱা গাঁও নাই য'ত অকল বিজেপিহে আছে যিহেতু অপজিশ্যনৰ 2 ঘৰ আছে সেইটো আমি অপজিশ্যনৰ মানুহৰ ঘৰ মুখত মই কামটো এৰি পেলাই আকৌ আগৰ পৰা ভেটি নহয় মানে তাকো বাদ দিয়া নাই যি দলৰ এইটো কাৰ্বি আংলং এইখিনি নিকেতা কেলে খুদিলো জানে তাতে মানে কৈ আছে ৰেকৰ্ড না এটা যি ডিসকাস কৰিছো মানে